Hey guys, কি খবৰ? আশা কৰোঁ সকলো ভালে আছে। বলক আজি এটা ভিডিঅ' আৰম্ভ কৰোঁ আৰু আপোনালোকে চাই আছে জেম টিপ ইউটিউব চেনেলটি। বলক এতিয়া আমি অফিচলৈ গৈ আছোঁ। অফিচলৈ মই ঘৰৰ পৰা ওলাই আহিছোঁহে, অলপ আগত বতাহ মাৰি আছিলে কাৰণে মই অলপ দেৰি হ'ল অহা। অফিচৰ পৰা ফোন কৰি আছে আহিছ নাই বুলি, মই অফিচলৈ গৈ আছোঁ। বলক অফিচৰ পৰা ভিডিঅ'টো আৰম্ভ কৰিম। একচুৱেলি মানে কি হয়, মই এটা কোৰিয়া অফিচত কাম কৰোঁ। কোৰিয়াটোৰ নাম আছে লোড চেয়াৰ, মানে মেছো পাৰ্চেল আহে। কোৰিয়া অফিচতে ডেলিভাৰী কাম কৰোঁ। এতিয়া বলক ভিডিঅ'টো অফিচৰ পৰা আৰম্ভ কৰোঁ নে কি কয়? মানে বাটতে তেল নাইকিয়া হৈ গ'ল, চ' তেলটো ভৰাই দিলোঁ আৰু লগতে চিপছো এটা লৈ লৈছোঁ বাৰু এতিয়া যাওঁতে খাই যাবৰ কাৰণে। অফিচ পামগৈ আৰু অফিচলৈ গৈ মেলি আৰু 1.5 কিলোমিটাৰমান আছে নেকি, এতিয়া ওলাই দিলোঁ অকণমান গৈ কথা চথালৈকে অফিচলৈ। ছাইডৰ ৰাস্তাতে যাবলৈ কৈছে। মই এইফালে গৈছিলোঁ কিন্তু কলটো ৰিচিভ কৰা নাছিলে, চ' এতিয়া আকৌ ঘূৰি আহিব লগা হৈছে একেটা ৰাস্তাতে। এতিয়া যাওঁ, পাৰ্চেলটো ফোনটো ৰিচিভ কৰি ক'লে ক'ত ল'ব, যাওঁ পাৰ্চেলটো দি আহোঁ। ডেঞ্জাৰ ৰাস্তাৰে এইটো ঘৰটো, লাষ্টৰ ঘৰটো বুলি ক'লে, লাষ্টৰ ঘৰটো কৈছোঁ সেইটো ঘৰেই হয় ন। পালোহি
আগতে ঘূৰি আহিব লগা হৈছে। ধৰক পাৰ্চেলটো এড্ৰেছ আছে বেলেগত, বাট পাৰ্চেলটো ল'ম কৈছে এই আগতহে ল'ম কৈছে, আকৌ ঘূৰি আহিব লগা হৈছে। ধৰক পাৰ্চেলটো এড্ৰেছ আছে বৰপথৰুৱা গাঁও আৰু ল'ব বোলে বেঙেনা খোৱাত, আকৌ ঘূৰি আহিছোঁ, কি কৰিব আৰু। 4টা পাৰ্চেল দিলোঁ আৰু ধৰক এটা দিবৰ কাৰণে গৈ আছোঁ এতিয়া ৰূপকলীয়া চাৰিআলি। তাৰপিছত তাৰ আগতে পাৰ্চেল এটা আছিলে কিবা গায়ত্ৰী শইকীয়া নেকি, কলটো ৰিচিভ কৰা নাই। চ' নিজৰা হোটেল এড্ৰেছ দিয়া আছে, এতিয়া চাই যাওঁ, যদি হোটেলখন বিচাৰি পাওঁ তেতিয়া পাৰ্চেলটো দিম, নহ'লে থাকি যাব এইটো পাৰ্চেল। এতিয়া এটা দিব যাওঁ বৰপথৰুৱা চাৰিআলি বৰপথৰুৱা গাঁও। ফাইনেলি নিজৰা হোটেল পালোহি, সেয়া নিজৰা হোটেল সেইখন পাইছোঁহি আহি। চ' ইয়াত হয় বুলি কৈছে, পাৰ্চেলটো চাই লওঁ। গায়ত্ৰী শইকীয়া ফাইনেলি হয় বোলে এইখন নিজৰা হোটেল। চ' গায়ত্ৰী শইকীয়া পাৰ্চেলটো দি লওঁ এইখনতে, ৰ'ব। ফাইনেলি নিজৰা হোটেলখন বিচাৰি পালোঁ, বিচাৰি পাই পাৰ্চেলটো দিলোঁ বাৰু। পাৰ্চেলটো ল'লে, কলটো বোলে ৰিচিভ কৰিব পৰা নাছিলে, কিবা কাম কৰি আছিলে কাৰণে ফোন কৰা গম পোৱা নাছিলে। ত' এতিয়া পাৰ্চেলটো দি গ'ল, ব'লক আকৌ আগৰ পাৰ্চেল এটা আছে সেইটো দি দিওঁ ৰূপকলীয়া চাৰিআলিত। মানে পুলিচৰ ডিউটি কৰি আছে, চ' দুবাৰকৈ হেলমেট নিপিন্ধাকৈ আহিলোঁ, পাহৰি ধৰা নাছিলে, কিন্তু এতিয়া হেলমেটটো পিন্ধি লৈছোঁ কাৰণ ঠিক নাই ন, ধৰিবও পাৰে। চ' ব'লক এতিয়া হেলমেটটো পিন্ধি কৰি যাওঁ, পাহৰি ধৰে নধৰে চাওঁচোন। ডিউটি মাৰি আছিলে, চ' নধৰিলে বাৰু, কাৰণ মই এতিয়া হেলমেটটো পিন্ধি আহিছোঁ। খালি হেলমেটটো পিন্ধা নাছিলোঁ আগতে, এতিয়া বোলো পিন্ধি যোৱাতে ভাল হ'ব ন, ৰাখি দিলে আকৌ এখন প্ৰব্লেমত নিলে ফচাতকৈ। আৰু এটা পাৰ্চেল আছে এতিয়া গৈ বাঁহবাৰীত গৈ আছোঁ, এই ৰূপকলীয়া চাৰিআলি হৈ মই সোমাই গুচি আহিলোঁ পটককৈ তিনিআলিতে, বাট তিনিআলিটো সোমাব নালাগে বুলি কৈছে। তিনিআলিতে সোমাবলৈ সেয়া আগফালে ৰৈ আছে, সেয়া বাইদেউ ৰৈ আছে। ৰৈ আছে পাৰ্চেলটো ল'বৰ কাৰণে, মই সোমাই গুচি আহিছিলোঁ। বাইদেউ আপোনাৰ আছিলে পাৰ্চেলটো? বাইদেউ ভাগৰ আছিলে, আছোঁ দিয়া। তোমাৰ? এতিয়া নহয় বাৰু, মোৰ এবছৰমানেই হ'ল কৰা। খালি মই মন গ'লে আহোঁ, মন নগ'লে নাহোঁ। 190 টকা 4 টকা কম। ফৰকাটিং পাইছোঁহি। আমি এতিয়া ৰখা আমাৰ এডোখৰ জেগা আছে, মানে গোটেই ল'ৰাকেইজন এইখিনিতে ৰখোঁ। আমাৰ এই কাৰ্ডৰ ল'ৰাকেইজন, তাৰপিছত আমাৰ মিছু, তাৰপিছত এনেকৈ ইকমৰ মেৰাপানী অফিচৰ, এনেকৈ গোটেই ল'ৰাকেইজন আমি একেডোখৰ জেগাতে ৰখি লওঁ। ৰখি পিনে ইয়াৰ পৰা কল কৰোঁ, কল চল কৰি ধৰক ক'ত ল'ব পাৰ্চেল, তাৰ পাছতহে দিওঁগৈ। ত' এতিয়া সেইডোখৰ ৰখিবলৈ আহিছোঁ, বাট সেইকেইটা আছেনে নাজানো। এতিয়া এটাক লগ পাই আহিছোঁ, সি আগত পাৰ্চেল দিবলৈ গৈছে, বাকীকেইটা এটাও নাই আজি। আমি এইখিনিতে সদায় ৰখোঁ, এইখিনিতে ৰৈ কৈ আমি কল কৰি লওঁ, কল চল কৰাৰ পাছতহে যাওঁ আমি। ৰ'ব এতিয়া এইখিনিতে ৰখি কল কৰি লওঁ। এতিয়া চাই লওক ফৰকাটিংখন, ফুটব্ৰিজ। এয়া হ'ল প্লেটফৰ্মটো, হয় এয়া, এইটো ধৰক আমাৰ ষ্টেচনটো হয়, ফৰকাটিং জংচন। কিবা কামত আহিছে নেকি? কিবা কামত আহিছে? হা? মানে আৰু নাই, কিবা কামত আহিছে নেকি ইয়ালৈ? এনেই আহিছে। এতিয়া কেলৈকে 10 টকা এটা লাগে চাহ খাবলৈ? নাওজানৰ পৰা এনেই আহিছে ইয়ালৈ। 10 টকাটো নাই এতিয়া, নাই 10 টকা এটা এতিয়া। মই একে কামেই কৰি আছোঁ, আপুনি কাম কৰিব লাগে আকৌ। আপুনি কাম কৰিব লাগে ন, হাত ভৰি চব আছে, ভালকৈ কাম চাম কৰিব লাগে। হে? হাত ভৰি আছে, ভালকৈ কাম চাম কৰিব লাগে। কাম চাম কিয় নকৰে? হে? আহক এইফালে আহক, লৈ যাওকহি। কি বন আছে? কাম বন কৰি খাব লাগে ন, এনেকৈ খোৱাতকৈ। ৰ'ব এক ছেকেণ্ড, খুজি কৰি খোৱাতকৈ আপুনি কাম কৰি খাব লাগে, একো ক'ব নাথাকে তেতিয়া। আমিও লকডাউনৰ পৰা আমিও কাম কৰিয়ে খাইছোঁ ন, বাট আপুনিও কাম কৰি খাব লাগে। বিক্ৰীয়ে নাই। যাওক, মানুহ এজন আহিছে ক'ৰবাত নাওজানৰ পৰা, মানে ফাইনেলি
মানুহজনে কিবা 10 টকা এটা লাগে চাহ খাবৰ কাৰণে। প্ৰথম দিয়া নাছিলোঁ, হ'লেও দি দিলোঁ আৰু মানুহজনক দেখি পেলাই। এজন আমাৰ বিদ্যুৎ গগৈ গাৰ্লফ্ৰেণ্ডৰ পাৰ্চেল ল'বৰ কাৰণে দৌৰি আহিছে। ই কাৰ্ডত কৈ ল'ৰাজনে তাৰ গাৰ্লফ্ৰেণ্ডৰ পাৰ্চেল এটা আহিছে। তো এতিয়া দৌৰি আহিছে মোৰ ওচৰলৈ, এইটো পাৰ্চেল এইটো দিলোঁ গেলা। এইটো চাই ল বিদ্যুৎ গগৈ, তোমাৰ পাৰ্চেল দিয়া হৈ গ'ল নেকি? হে আৰু বাকী ক'তছে পাৰ্চেল? ফাইনেলি ফকাটিঙত পাৰ্চেল দিয়া হৈ গ'ল। এতিয়া মই গৈ আছোঁ 10 মাইল খুটিলৈ। তো মই বাগান চাৰিআলি পামগৈ আৰু এতিয়া ফকাটিঙত পাৰ্চেল দিয়া হ'ল। এতিয়া 10 মাইল খুটি গৈ আছোঁ। 10 মাইল খুটিত 4টা পাৰ্চেল আছে, কল কৰিলোঁ ল'ম কৈছে গোটেইকেইটা। চ' গৈ আছোঁ এতিয়া ফকাটিং পাৰ হৈ। ঠিকে আছে। মই এতিয়া 10 মাইলত পাৰ্চেল দি ঘূৰি আহিলোঁ। আহি পেলাই এতিয়া যাব লাগিব 8খিলীয়া। 8খিলীয়া যাম এতিয়া গৰঙা তিনিআলি হৈ সোমাম। গৰঙা তিনিআলি হৈ সোমাই যিটো বৰহোলা ৰোড মানে তিতাবৰত লাগি সেই বাইপাছটো ফালে যাম। 10 টকীয়া বাটি এটা দি খাই ল'লোঁ বৰফ এটা। এতিয়া যাম আমি এইফালে। বৰফ চব খাই কৰি হ'ল। খাই কৰি হোৱাৰ পাছত এতিয়া আমি যাব লাগিব এইফালে, মানে এইফালে চাই লওক লিখা আছে তিতাবৰ 29 কিলোমিটাৰ, বৰহোলা 12 কিলোমিটাৰ, যোৰহাট 50 কিলোমিটাৰ আছে। বাট আমি এতিয়া যাব লাগিব 8খিলীয়া, মানে বৰহোলা নোপোৱাৰ আগত সোমাই দিব লাগিব। ৰাস্তাটো নতুনকৈ বনাইছে, এইফালে মানে শ্বৰ্টকাট হয় বহুত, ৰাস্তাটোও ভাল বিশেষকৈ যাবৰ কাৰণে। এতিয়া গৰঙা তিনিআলি পাৰ হৈ আহিলোঁ। ফাইনেলি পালোহি পুৰণি 8খিলীয়া গেট। পুৰণি 8খিলীয়া গেটৰ এইখিনিতে এতিয়া পাৰ্চেল এটা আছে। এইফালৰ পৰা আহিব বাইদেউ, এইফালৰ পৰা আহিব পাৰ্চেল নিবৰ কাৰণে। চ' এইখিনিতে মই এতিয়া অলপ ৰখিব লাগিব। বাইদেউ আহি আছোঁ বুলি কৈছে। এতিয়া ৰখোঁ কিমান দেৰি হয় আৰু কেতিয়া আহে। এতিয়া চাই লওক পুৰণি 8খিলীয়া নামঘৰলৈ এইফালে যায়, পুৰণি 8খিলীয়া নামঘৰলৈ এইফালে যায়। আৰু এই ৰাস্তাটো মই এতিয়া আহিলোঁ, এইটো ৰাস্তাটো 8খিলীয়ালৈ যায়। আৰু মই এতিয়া যাব লাগিব এইফালে। এইফালে এতিয়া আকৌ মই যাবগৈ লাগিব। এয়া আহি পাইছেহি চাগে দেই। এয়া আহি পাইছেহি নেকি, ধৰক স্কুটি এখন দেখিছোঁ এয়া হয় আহিছে। সেইটো ধৰা 25টো বদলি 21 কৰি দিবা। বাৰু গোলাঘাটত বাৰু ফকাটিঙৰ 10 কৰি দিলে হৈছে। অঁ তেতিয়া ধৰক এইফালে আহিব, নহ'লে শালিকাহাটলৈ সেই চাইডে লৈ গুচি যায় আকৌ। পিনক'ডটো সলনি হৈ আছে যে। ফকাটিঙৰ পিনক'ডটো দি দিবা 10 দি দিবা, তেতিয়া ধৰা হৈ যাব। হৈ গ'ল দিয়ক। ফাইনেলি পাৰ্চেল দিয়া শেষ হৈছেগৈ আৰু ধৰক 3টামান পাৰ্চেল দিবলৈ আছে। সেই 3টা এতিয়া দিম, তাৰপিছত অফিচ যাম। আৰু বাকী পাৰ্চেল আজি বহুত ঘূৰিছে বাৰু। কিছুমানে নাম্বাৰটো বেগী লিষ্টত ভৰাই থৈছে, পাৰ্চেল নল'লে অৰ্ডাৰ কৰিব নালাগে ন, নহ'লে আমাৰ প্ৰব্লেম হৈ যায়। ত' আৰু 3টামান আছে, দিওঁ আৰু যাওঁ। ব'লক অফিচলৈ যাওঁ। ফাইনেলি পাৰ্চেল দিয়া হ'ল। এতিয়া ভোক লাগিছে, খাই লওঁ কিবা এটা। এইখিনিতে হোটেল এখন আছে, এইখনতে খাই লওঁ। এতিয়া সকলো পাৰ্চেল দিয়া শেষ হ'ল। এতিয়া মই গৈ আছোঁ বৰ্তমান অফিচলৈ। ইয়াৰ আগতে আমাৰ বিশাল মাৰ্কেট আছে, গোলাঘাটৰ শ্বপিং মল আছে আগলৈ। দেখাইছোঁ বোলো, চাই লওক এইফালে আছে বিশাল মাৰ্কেট। অফিচ আহি পালোহি। এতিয়া এইফালে চব গোটেইকেইজন পূৰা গৰমত ফেন লগাই শুই আছে। মানে কোনো মানুহ নাই এতিয়া, ধৰক কামো নাই। চ' ফেন চেন লগাই শুই আছে গোটেইকেইজন। এজন টোপনি গ'লগৈ, 2জন টোপনি গ'ল, এজন বহি আছে বাৰু কামত লাগি আছে। তাৰপিছত এজনে ধুনীয়াকৈ বহি আছে, কিবা গান চাই আছে নেকি। অফিচত সকলো পইচা পাতি হিচাপ জমা দিলোঁ। দি কৰি অহালৈ ধৰক সন্ধিয়াই হ'ল। ফাইনেলি অফিচৰ পৰা আহিলোঁ এতিয়া ঘৰলৈ যাওঁ। যদি ভিডিঅ'টো চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। লগতে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ডেলিভাৰী বয় লাইফটো কেনেকুৱা দেখি পালে আৰু।